Hello friends, welcome to my channel. So সোমবাৰে বেংক নিফটিত কেনেকৈ ট্ৰেড কৰিব তাৰ ওপৰত আমি এতিয়া এনালাইসিস কৰিম। ফাৰ্ষ্টতে চাই লওঁ বেংক নিফটিয়ে যোৱা দুদিনত কি কৰিলে। মই দুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। মই আপোনালোকক কৈছিলোঁ বেংক নিফটি এটা ট্ৰেন্ড লাইন ফলো কৰি আছিল। আমি তাৰ ওপৰত ড্ৰ কৰিছিলোঁ। আপোনালোকে লাষ্ট ভিডিঅ'টো গৈ চাব পাৰে। সো এডাল এটা ট্ৰেন্ড লাইন আছিলে আৰু মই কৈছিলোঁ যে বেংক নিফটিয়ে যদি এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰে আৰু এই লেভেলটো যদি ড্ৰ কৰে 43750 তেতিয়াহ'লে আপোনালোকে সেল কৰিব পাৰে। আৰু দেখিছেনে কি ধুনীয়া ফল হৈছে বেংক নিফটিয়ে যেনেকৈ এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰিলে। তাৰ পাছত আমাৰ টাৰ্গেট আছিলে কোনটো ফাৰ্স্ট টাৰ্গেট 43600 43000 আপোনাৰ এইটো 380 তাৰ পাছত 43250 তাৰ পাছত 43080 আছিল। এইটো আমাৰ লাষ্ট টাৰ্গেট আছিল। এই টাৰ্গেটটোৱে আপোনাৰ বেংক নিফটিয়ে চাওকচোন ইয়াতে টাচ কৰিছে আপোনাৰ আহি পেলাই একদম একজেক্ট লেভেল আপোনাৰ টাচ কৰিছে। সো আৰু এটা কথা কৈছিলোঁ বেংক নিফটি তেতিয়া আপোনাৰ এইডাল এতিয়া বেংক নিফটিৰ কাৰণে ৰেজিষ্টেন্স হৈ আছে। এতিয়া আমাৰ কাৰণে এতিয়া ৰেজিষ্টেন্স কি হ'ব সো ৰেজিষ্টেন্সডাল আমি এতিয়া ড্ৰ কৰি লৈছোঁ এইডাল এতিয়া 44150 হ'ল আমাৰ কাৰণে এটা ডাঙৰ ৰেজিষ্টেন্স। আশা কৰোঁ মোৰ মতে এই ৰেজিষ্টেন্সটো আপোনাৰ যোৱা সম্ভৱ নহ'ব এতিয়া আপোনালোকে মাৰ্কেটখন হয়তো দুদিনমান সাইডৱেজ দেখিব নহলে ফল দেখিব। এতিয়া ওপৰলৈ গ'লেও আপোনাৰ শৰ্ট সাইড কাৰণেহে আপোনালোকে ট্ৰাই কৰিব। ঠিক আছে এতিয়া আমি সোমবাৰৰ কাৰণে লেভেলসমূহ চাই লওঁ ন। এতিয়া চাওক ফাৰ্ষ্টতে এতিয়া আমাৰ ডাঙৰ এটা সাপোৰ্ট আছে ক'ত দেখিছেনে মোৰ ধুনীয়া এটা ইণ্ডিকেটৰ আছে। মই আপোনালোকক কেতিয়াবা কম এই ইণ্ডিকেটৰ মতে এতিয়া ফাৰ্ষ্ট সাপোৰ্ট এইটো 42930 আৰু 43000 এইটো এটা আপোনাৰ ডাঙৰ সাপোৰ্ট হৈ আছে বেংক নিফটিৰ কাৰণে। এতিয়া আপোনালোকে মানডে কেনেকৈ আপুনি ট্ৰেড কৰিব ফাৰ্ষ্টতে আপোনালোকে চাওক এইটো এটা এতিয়া আপোনাৰ সাপোৰ্ট হিচাপে কাম কৰিছে 43080 যদি এইটো ব্ৰেক কৰে তেতিয়াহ'লে আপোনালোক যিসকলে স্কেলপিং কৰে বা শৰ্ট টাইমৰ কাৰণে ট্ৰেড কৰে তেওঁলোকে 100 পইণ্ট মানৰ কাৰণে 42930 কাৰণে এটা সৰু টাৰ্গেট ল'ব পাৰে। দেখিবলৈ সৰু কিন্তু আপোনালোকে যদি ফিউচাৰত কৰে নহলে অপচনত কৰে ফাষ্ট মুভমেন্ট হ'ব। সো 20-30 পইণ্ট কাৰণ স্কেলপিঙৰ কাৰণে 20-30 পইণ্টে বহুত। তাৰ পাছত টাৰ্গেট ল'ব পাৰে এইটো 42600 মই আগতেই কৈছিলোঁ 42600টো আপোনাৰ এটা ডাঙৰ টাৰ্গেট হ'ব পাৰে। মই কেতিয়া কৈছিলোঁ এই টাৰ্গেটটোৰ কথা যেতিয়া মাৰ্কেট আপোনাৰ এইখিনিত আছিলে 43750 চলি আছিল তেতিয়াই মই কৈছিলোঁ আমাৰ যেতিয়া সেল কৰিব আপোনাৰ অপৰচুনিটি পাব আমাৰ ফাইনেল টাৰ্গেট হ'ব 42600 এইটো আৰু তাৰ পাছত টাৰ্গেট আছে আমাৰ 41930। এতিয়া আমি সোমবাৰৰ কাৰণে চাই লওঁ। সোমবাৰক আপোনালোকক এইটোৱে ক'লোঁ যদি এই লেভেলটো কাইলৈ যদি ব্ৰেক কৰে এই পজিশ্যনখিনিতে যদি আপোনাৰ ওপেন হয় আৰু এই লেভেলটো ব্ৰেক কৰে তেতিয়াহ'লে এইটো আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব। তাৰ পাছত সেকেন্ড টাৰ্গেট 42600 এইটো আমাৰ সেকেন্ড টাৰ্গেট হ'ব। ঠিক আছে আৰু ওপৰৰ কাৰণে যদি আপোনালোকে বাই কৰিব বিচাৰে মেক্সিমাম চাগে আপোনাৰ অপচন বাইয়াৰে আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব এই লেভেলটোতে আপোনাৰ ওপেন হ'ব লাগিব আৰু এই লেভেলটো যদি ব্ৰেক কৰে এই লেভেলটো আপোনাৰ 43200 যদি ব্ৰেক কৰে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট নেক্সট টাৰ্গেট হ'ব 43080 ৰুপিজ। এই টাৰ্গেটটোৰ কাৰণে আপোনালোকে মানে ট্ৰেড কৰিব নহ'লে যদি ষ্টপ লছ ট্ৰেল কৰিব বিচাৰে যিসকলে অকণমান দীঘল পজিশ্যন লয় তেওঁলোকে নেক্সট টাৰ্গেট 43600 কাৰণে এটা টাৰ্গেট ল'ব পাৰে। আশা কৰোঁ আপোনালোকে বুজিলে। সো ভিডিঅ'টোসমূহ কেনেকুৱা পালে যদি ভাল লাগে আপোনালোকে এটা লাইক কৰি দিব কাৰণ আপোনালোকে আগৰ ভিডিঅ'সমূহ যদি চাই মোৰ এনালাইচিছসমূহ আপোনাৰ যেনেকৈ কৈছোঁ তেনেকৈ বেংক নিফটি ফ'ল' কৰি আছে। আৰু এটা কথা মনত ৰাখিব কিছুমানে গ্ল'বেল মাৰ্কেট চাই সো গ্ল'বেল মাৰ্কেটৰ লগত একো কথা নাই টেকনিকেলি আৰু এটা কথা মন কৰিব পাৰে আপোনালোকে আমাৰ ইণ্ডিয়ান ৰুপি উইক হৈছে নে ষ্ট্ৰং হৈছে। সো ইণ্ডিয়ান ৰুপি এতিয়া বৰ্তমান মই আপোনালোকক দেখাই দিওঁ ইণ্ডিয়ান ৰুপি 82 পইণ্ট সামথিং চলি আছে। এইটো চাওক আমাৰ ইণ্ডিয়ান ৰুপি যদি ইণ্ডিয়ান ৰুপি এইটো এটা আপোনাৰ ৰেজিষ্টেন্স আছে যদি এই ৰেজিষ্টেন্সটো ব্ৰেক হয় তেতিয়াহ'লে 82.9 লৈকে যাব পাৰে আৰু এইটো আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ কাৰণে বহুত বেছি বেয়া হয়। আশা কৰোঁ ইণ্ডিয়ান ৰুপি কম আপোনাৰ ষ্ট্ৰং হওক যদি উইক হয় বহুত বেয়া হ'ব। ঠিক আছে সো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে তলত কমেণ্ট এটা কৰি জনাব।